আটা আৰু নাৰিকলৰে বনোৱা লাৰুৰ টেষ্টি ৰেচিপি এটা লৈ আজি আপোনালোকৰ মাজলৈ আহিছোঁ। এই লাৰুবিধ বনাই থ'লে বহুত দিনলৈকে ভাল হৈ থাকে। ডাঙৰ ফ্ৰেছ নাৰিকল এটা ৰুকনি ৰুকি ল'লোঁ, 1 বাটি চেনি দিলোঁ আৰু এইখিনি মিক্স কৰি দি ঢাকনাখন মাৰি অকণ সময় থৈ দিলোঁ। 15 মিনিটৰ পাছত নাৰিকলৰ লগত চেনিখিনি ধুনীয়াকৈ মেল্ট হৈ গ'ল। 1 বাটিত চকি আটা চালি লৈছোঁ আৰু গেছত কেৰাহী এখন বহাই 1 চামুচ ঘি দিলোঁ আৰু একদম ল' ফ্লেমত আটাখিনি যেতিয়ালৈকে ভাজ খাই নাযায় ভাজি থাকিলোঁ। আটাখিনি ভাজ খাই যোৱাৰ পাছত ধুনীয়া গোন্ধ এটা ওলাই গ'ল আৰু এতিয়া প্লেট এখনত কাঢ়ি থ'লোঁ আৰু নাৰিকলখিনি সেইটো কেৰাহীতে ভাজি লৈছোঁ। লাহে লাহে নাৰিকলখিনি ভাজ খাই গৈছে আৰু তাৰ পানীটোও শুকাই গৈছে, নাৰিকলটো ধুনীয়াকৈ ভাজ খাই গৈছে এতিয়া। আৰু এতিয়া অকণমান গাখীৰত য়েল্লো ফুড কালাৰ অকণ গুলি থৈছিলোঁ, সেইখিনি দি মিক্স কৰি দিলোঁ আৰু ভাজি ৰখা এতিয়া আটাখিনি দি গোটেইখিনি মিক্স কৰি দিলোঁ আৰু লগে লগে গেছটো অফ কৰি থ'লোঁ আৰু এতিয়া থাল এখনতে উলিয়াই থ'লোঁ। এতিয়া হাতৰে চুব পৰা হোৱাৰ পাছত হাতত অকণমান ঘি সানি লাৰু এটা এটাকৈ বান্ধি যাম। এই লাৰুটো দেখিবলৈ যেনেকুৱা ধুনীয়া, খাবলৈও তিমানেই টেষ্টি হয়। আপোনালোকে লাৰু ৰেচিপিটো কেনে পালে জনাব। আৰু এটা এতিয়া ভাঙিছোঁ, দেখিছেনে? বাহিৰটো টাইট, ভিতৰটো কোমল, মুখত দিলেই পমি যোৱা লাৰু ৰেচিপিটো ভাল পায় যদি লাইক, কমেণ্ট, ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানেই, বাই।